নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি ওলালোঁ অকণমান ফুৰিবলৈ বুলি। ভাইটি, বোৱাৰী, মই, আমাৰ প্ৰাহিল আৰু ভতিজা সকলোৱে আমি ফুৰিবলৈ বুলি ওলালোঁ আৰু এয়া গন্তব্যস্থান পালোঁ। আহিয়ে দেখিলোঁ ইমান সুন্দৰকৈ ফুলবোৰ ফুলি আছে আৰু ৰৈ থাকিব পাৰিনে? ভিডিঅ' বনোৱা আৰম্ভ কৰি দিলোঁ। চাওকচোন এয়া কেনেকৈ ভিডিঅ' বনাইছোঁ। আৰু ইয়াৰ পিছফালে মায়ে চাই হাঁহি আছে। ৰঙা, সেউজীয়া, নীলা, হালধীয়া নানাৰঙী ফুলবোৰে ইমান সুন্দৰকৈ ফুলাই ৰাখিছে ঘৰখন। সঁচাকৈ ভাল লাগিলে। এনে লাগিলে যেন আমাক ফুলবোৰে হাঁহি হাঁহি ফাগুনৰ বতৰা দি গৈছে। তাৰপিছত অকণমান সময় ইয়াতে ৰৈ অলপ ওলাই আহিলোঁ। এইটো চাওকচোন, ইমান সুন্দৰকৈ শাকবোৰ ৰুই থৈছে। যিসকলৰ মাটি কম তেওঁলোকে কিন্তু এই পদ্ধতিটো কৰিব পাৰে দেই, এনেধৰণে শাক ৰুব পাৰে। লাই, পালেং, ধনিয়া বিভিন্ন শাক আছে। ইয়াৰ পাছতে আমি আহিলোঁ বগৰী পাৰিবলৈ। এই বাৰীখন যে দেখিছে, ইয়াত নাই বুলিবলৈ একোৱেই নাই, সকলো আছে। বিভিন্ন ধৰণৰ শাক, পাচলি, ফল, মূল সকলো মানে সকলো। এইজোপা দেখিছেনে মধুৰি গছ। মধুৰি, আম, কঁঠাল, লেটেকু, পনিয়ল, জামু, ঔটেঙা, বগৰী, বিভিন্ন ধৰণৰ ফল মূল। আৰু ইয়াৰ বগৰী বুটলা আৰম্ভ কৰিছে। মামীয়ে ইমান ধুনীয়াকৈ বগৰীবোৰ পাৰি দিছে। আৰু এইবিধ দেখিছেনে, সৰু মানিমুনি, নানা ঔষধি গুণৰ সম্পন্ন সৰু মানিমুনি, মাটিকাদুৰি, মাইচা, মচন্দৰী, বিভিন্ন শাক আছে। আৰু আমি অকণমান মানিমুনি বুটলি ল'লোঁ। এয়া বগৰী দেখিছেনে বাৰু? মই ভিডিঅ' কৰি থকা দেখি মামীয়ে কেইটামান বোলে মই ছটিয়াই দিওঁ ৰ, তই ভিডিঅ' কৰ। আৰু সেইকাৰণে মামীৰ কথা মতে বগৰীও বুটলি দেখালোঁ। এইজোপা তেতেলী গছ। আৰু তেতেলীৰ তলত ৰৈ থাকি বাৰু তেতেলীৰ সোৱাদ নোলোৱাকৈ থাকিব পাৰিনে? চাওকচোন, এইখন শাকনি বাৰীখন ইমান ধুনীয়াকৈ শাকবোৰ ফুলি আছে। পিছফালে সেয়া ধাননি পথাৰ। পৰিৱেশটো বৰ ধুনীয়া। আৰু এইজোপা কুঁহিয়াৰ গছ। কুঁহিয়াৰো জুতি ল'লোঁ দেই। এয়া তেতেলী। তেতেলী খাই দেখিছেনে মুখখন কেনেকুৱা বেকুটা বেকুটি কৰিছোঁ, তথাপিতো কিন্তু এৰি নিদিলোঁ। আৰু এই লাই গুটিটো বাৰু কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। এইটো চাওক, জাতিলাওটো ইমান ধুনীয়াকৈ লাগি আছে, কিবা এটা খাওঁ খাওঁ লাগি গ'ল। কাজি নেমু, গোল নেমু সকলো আছে। তাৰপিছতে মামীয়ে আমাক আনিবৰ কাৰণে অলপমান মধুসোলেং ছিঙি দিলে। আকৌ বগৰী বুটলা আৰম্ভ কৰিলোঁ নহয়, এইবাৰ মামাই পাৰি দিলে। এইজোপা দেখিছেনে, মচন্দৰী। আৰু এয়া ঔটেঙা। ঔটেঙাও দুটামান বান্ধি ল'লোঁ। আৰু এই অমিতাজোপা যে ইমান তলতে লাগিছে নহয়, হাতেৰে ঢুকি পায়। এয়া চাওকচোন, পিৰালি বেঙেনা, জলকীয়া, পিৰালি পালেং সকলো শাক আছে। বৰ ধুনীয়াকৈ ৰুই থৈছে। ইয়াৰ পিছতে এইজোপা দেখিছেনে, অৰ্জুন গছ। অৰ্জুন গছৰ ছাল বোলে গাখীৰৰ লগত বইল কৰি খালে হাৰ্টৰ প্ৰব্লেম থকা মানুহে ভাল পায় বুলি শুনো, আৰু সেয়ে অকণমান লৈ ল'লোঁ। আৰু এইটো আমাৰ ফালে ডিঙৰা বুলি কয়, আপোনালোকৰ ফালে কি কয় জনাবচোন। ইয়াৰ পাছতে শাক, পাচলি, ফল মূল সকলোবোৰ লৈ আমি বিদায় ল'বলৈ ল'লোঁ। আৰু মোৰ ভিডিঅ'টো ইমান সুন্দৰকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।